গুড মৰ্ণিং, নমস্কাৰ সকলোকে। আজি এটা আকৌ নতুন ভিডিঅ'ৰ সৈতে মই হেমেন দাস আৰু আজি মোৰ ঘৰখন চমুকৈ দেখাম বুলি ভাবিছোঁ। মানে মই কেনেকৈ আছোঁ গোটেইখিনি দেখাম বুলি ভাবিছোঁ। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকৈ ফাৰ্ষ্ট চোতালত এণ্ট্ৰি কৰিলে দেখা পাব এটা শিৱ মন্দিৰ। লেতেৰা হৈছে, বহুত বৰষুণ পৰি থাকে। আৰু এইটো মোৰ ঘৰটো চিম্পুলকৈ বনাইছোঁ। এইটো দৰ্জাৰ ওপৰতে আছে গণেশ পিতা আৰু খিৰিকীৰ ওপৰত আছে জুবিন দাৰ ফটো এখন। আৰু এনেকৈ ভিতৰত গৈ আছোঁ। এইটো হ'ল ড্ৰয়িং ৰুম। ইয়াতে মানুহ আহিলে ইয়াতে বহিব দিওঁ আৰু এইখন টেবুলত মই ল'ৰাটোৱে পঢ়ে। আৰু এনেকৈ গোটেইবিলাক সজাই থৈ দিছোঁ। ইয়াতে আছে শ্ব'কেছ, ইয়াতে মেচিন, চিলাই মেচিন, কেতিয়াবা কাপোৰ চিলাওঁ। আৰু এইবিলাক মিউজিক ছিষ্টেমৰ ইয়াতে থৈছোঁ এনেকৈ সজাই। ইয়াতে আছে গোটেইখিনি। আৰু কথা এটা কওঁ, লাইনৰ বৰ্ডে হওক বা তাৰে হওক, আপোনালোকে যদি নতুনকৈ ঘৰ বনায় তেতিয়াহ'লে ভাল কোৱালিটি লগাব। মানে কাৰেণ্টৰ বহুত ডেঞ্জাৰ হয়, সেইটো কাৰণে কৈছোঁ। আৰু মই যিখিনি বস্তু লগাইছোঁ ভালেই লগাইছোঁ। আৰু কেনেকুৱা হৈছে ৰুমটো জনাব। আৰু এনেকৈ সেইটো এটা ৰুম, এইটো মানে এখন বিচনা। ইয়াতে আমি থাকোঁ আৰু ইয়াতে ভাত বনাওঁ। মানে বৰ্তমান ৰুম এটা বনাই আছোঁ পাকঘৰৰ কাৰণে, সেইটো হোৱা নাই, ইয়াতে বনাওঁ। এনেকৈ খাই বৈ চলি আছোঁ। মোৰ আগৰ পুৰণি ঘৰটো বহুত বেয়া আছিল, মানে গোটেই কেঁচা আছিল ঘৰটো। এইটো ভাঙিলোঁ আৰু এইটো 3 মাহত কমপ্লিট কৰিছোঁ। গোটেইখিনি মই দেখাম, কেতিয়া বনোৱা, কেতিয়া মানে কমপ্লিট হৈছে, গোটেইখিনি দেখাম। 1/2024 বনোৱা, মানে ষ্টাৰ্ট কৰা ঘৰটো। এইটো মোৰ মাৰ ভৰিৰ ছবি। এইটো 4/4/2024 কমপ্লিট হৈছে। এইটো মোৰ ল'ৰাটোৰ ভৰিৰ ছবিখন। আৰু এইটো এনেকৈ কমপ্লিট হোৱা নাই, যেতিয়া কমপ্লিট হ'ব মানে পাকঘৰটো ইয়াতে লৈ আহিম। আৰু এইটো এনেকৈ ৰাস্তাটো, ইফালে এটা ৰাস্তা আছে, মই ভিডিঅ' এটাত দেখাইছিলোঁৱে। বৰ্তমান বাৰিষাৰ ছিজন, সেইটো কাৰণে ৰাস্তাটো গোটেই পানী। আৰু এইটো ইফালে ৰাস্তা, মানে আমাৰ মেইন ৰাস্তা। আগলৈকে ভাল হৈছে ৰাস্তাটো। আমি আৰু 3 ঘৰ আছোঁ ইয়াতে, মই 3 ঘৰৰ হোৱা নাই বৰ্তমান। আৰু এইটো আমাৰ টিকলিটো। আজিলৈ ভিডিঅ'টো এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। জয় আই অসম, বাই বাই।